5, 4, 3, 2, 1, 0. इस समय आप अपने स्क्रीन पे देख रहे हैं 2 S-200 रॉकेट Plus 5 seconds. 2008 চনৰ অক্টোবৰ মাহত উৎক্ষেপণ কৰা চন্দ্ৰযান 1ৰ পৰা পোৱা তথ্যমতে চন্দ্ৰৰ দক্ষিণ মেৰুত পানীৰ অৱস্থিতিৰ উমান পোৱা গৈছিলে আৰু ইয়াৰ সঠিক বিশ্লেষণৰ বাবে এই বছৰৰ জুলাই মাহৰ 22 তাৰিখে অন্ধ্ৰপ্ৰদেশৰ সতীশ ধাৱান স্পেচ চেণ্টাৰৰ পৰা GSLV Mark 3 ৰকেটৰ সহায়ত চন্দ্ৰযানটোৰ উৎক্ষেপণ কৰা হয়। চন্দ্ৰযানটোত মুঠতে 3টা পৰ্যায় আছে। প্ৰথম পৰ্যায় এটা লুনাৰ অৰ্বিটাৰ যিয়ে চন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰিব আৰু দ্বিতীয়টো হৈছে বিক্ৰম নামৰ এটা লেণ্ডাৰ যিয়ে চন্দ্ৰত অৱতৰণ কৰিব আৰু ইয়াৰ ভিতৰত থাকিব প্ৰজ্ঞান নামৰ ৰোভাৰ এখন যিয়ে চন্দ্ৰপৃষ্ঠৰ বিভিন্ন ধৰণৰ ৰাসায়নিক বিশ্লেষণ কৰিব আৰু অৰ্বিটাৰৰ সহায়ত পৃথিৱীলৈ প্ৰেৰণ কৰিব। সকলোবিলাক কাম যদি সঠিক সময়ত হৈ যায় তেন্তে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত ৰোভাৰ অৱতৰণ কৰোৱা ভাৰতবৰ্ষ প্ৰথমখন ৰাষ্ট্ৰ হ'ব। ধন্যবাদ।